হেল্ল' এভৰিৱান, আজি বনাবলৈ লৈছোঁ কচু। তাকে ভাবিলোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ মইনো কচুখিনি কেনেকৈ বনালোঁ। তেতিয়াহ'লে ব'লক আজি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এয়া মই প্ৰথমতে কচুখিনি ধুনীয়াকৈ কাটি মেলি ধুই ল'লোঁ। মই ক'লা কচু লৈছোঁ। এয়া মই পানীত এতিয়া কচুখিনি উতলিবলৈ দিম। এয়া মই কচুখিনি দি দিলোঁ। কচুখিনি দিয়াৰ লগে লগে মই ইয়াতে আলুখিনি এড কৰিম, নিমখো এড কৰিম। এয়া আলু এড কৰিলোঁ, লগতে নিমখো এড কৰিলোঁ। ইয়াক এতিয়া মই ভালকৈ অকণমান লৰাই পেলাই ঢাকোন মাৰি দিম। আৰু এতিয়া এইখিনি হৈ যোৱাৰ লগে লগে মই চাকনি এখনে ইয়াক ধুনীয়াকৈ চাকি পেলাই নিয়ৰ হোৱালৈ এৰি দিম। এতিয়া মই গেছটো জ্বলাই লওঁ। গেছটো জ্বলাই কেৰাহীখন পাতি দিওঁ। কেৰাহীখন পাতি দিয়াৰ লগে লগে দিলোঁ তেল। তেলত মই শুকান জলকীয়া 2টা দিছোঁ, লগতে দিছোঁ পিঁয়াজ। এয়া চব পিঁয়াজ দিছোঁ, লগতে দিছোঁ কেঁচা জলকীয়া 2টা। এয়া লগতে হালধি, পৰিমাণ অনুযায়ী হালধি দিছোঁ, নিমখ দিছোঁ। আপোনালোকে সোৱাদ অনুযায়ী দিব। মই চিম্পলকৈ বনাইছোঁ, ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। অকল আদা, নহৰু, পিঁয়াজ, জলকীয়া এইকেইটা বস্তুৰে মই বনাইছোঁ। এয়া মই আদা নহৰু পেষ্ট দিছোঁ। আৰু এতিয়া ইয়াক ধুনীয়াকৈ এইখিনি মই ভালকৈ মিলাই ল'ম। এয়া মই ধুনীয়াকৈ এইখিনি মই মিক্স কৰি মিলাই লৈছোঁ। লগতে এতিয়া মই এইখিনি হৈ যোৱাৰ লগে লগে মাছ কেইটামান দি দিছোঁ, সৰু সৰু মাছ। যিহেতু কচুৰ লগত মাছ খাই খুব বেছি ভাল লাগে। ইয়াক এতিয়া মই ঢাকনখন লগাই অলপ দেৰি সিজিবলৈ দিম। এয়া চব সিজিছে আৰু লগতে মই এতিয়া বিলাহীখিনি দিছোঁ আৰু বিলাহীখিনি গলালৈকে ইয়াক মই সিজাম। ইয়াত ঢাকন লগাই মেলি আছোঁ। মই বিলাহীখিনি প্ৰায় হৈছেই, প্ৰায় গলি গ'ল। ইয়াতে মই এতিয়া লগে লগে এড কৰি দিম কচুখিনি। এয়া মই বইল কৰি থোৱা কচুখিনি এড কৰি দিলোঁ আৰু ইয়াক মই ধুনীয়াকৈ মিক্স কৰি লওঁ। মিক্স কৰি পেলাই ইয়াক মই ঢাকনখন লগাই দিম অলপ দেৰি সিজিবৰ কাৰণে। এয়া মই ঢাকনখন লগাই দিলোঁ। এতিয়া মই আকৌ এবাৰ চাওঁ, ইয়াক অকণমান মাজে মাজে লৰাই থাকিব লাগিব। এয়া চব প্ৰায় কচুখিনি গলিছে ধুনীয়াকৈ। অকণমান আলুখিনি অকণমান ভাঙি দিওঁ যাতে খাবলৈ বেছি সোৱাদ হয়। আলুখিনি অকণমান পিটিকি দিলে মই খাবলৈ খুব বেছি ভাল পাওঁ। এয়া চব মই এতিয়াও আলুখিনি পিটিকি আছোঁ মাজে মাজে। এয়া চাব পাৰে ধুনীয়াকৈ আমাৰ কচু প্ৰায় ৰেডি হৈছে। এয়া আমাৰ কচু ৰেডি হৈ গ'ল। কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। যদি ভাল